इसका इनका बना रहे हैं सिंगल और এনেকৈ উঠত উঠা ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ পাইছোঁ তো ইয়াত বাক বহিব দিলোঁ কাৰণ তাইৰ অলপ গাটো ভাল নহয় সেইটো কাৰণে তাই তলতে থাকিব খুজিলে মানে প্ৰব্লেমো হ'ল প্ৰব্লেমৰ মাজত আমি সলিউশ্যন ওলাই অলপ চেলেঞ্জিং হৈছে চেলেঞ্জিং লাগে হ'লে ভাল লাগে অঁ জয়পুৰ এই 4 নম্বৰ ভিডিঅ'টোলৈ আৰু এই ভিডিঅ'টোত আপোনালোকক মানে মই আৰম্ভণিৰ ষ্টাৰ্টিঙৰ পৰাই দেখাম বুলি ভাবিছিলোঁ যিহেতু আমি ফাৰ্ষ্ট জয়পুৰতে আমাৰ 3 নম্বৰ ভিডিঅ'টো শেষ কৰিছিলোঁ তাৰপিছত আমাৰ ট্ৰেইন জাৰ্ণিটো দেখাম বুলি ভাবিছিলোঁ কিন্তু মানে আমাৰ লগত এটা বহুত ডাঙৰ প্ৰব্লেম হৈ গ'ল এইটো প্ৰব্লেমটো মানে বেলেগ কাৰণ নাই মানে সেইটো টেকনিকেলি কিবা ৰেলৱেৰ প্ৰব্লেম আমাৰ ট্ৰেইন আছিলে জয়পুৰৰ পৰা যোধপুৰলৈ তো আমি যাই ৰাতি জয়পুৰৰ ট্ৰেইন ষ্টেচনত ৰখি আছিলোঁ কিন্তু ট্ৰেইনখন কিবা হাওৰা ষ্টেচনৰ পৰা আহি আছিলে কিন্তু মানে কিবা টেকনিকেল প্ৰব্লেম নাই কিবাৰ কাৰণে মানে 7 ঘণ্টাৰ 8 ঘণ্টা ডিলে কৰিলে তো সেইটোৰ কাৰণে আমি 7 ঘণ্টা 8 ঘণ্টা ৰখিব নোৱাৰোঁ ট্ৰেইন ষ্টেচনৰ কাৰণ আমাৰ পুৱা হৈ যাব আৰু পুৱা আহিলে ইয়াত আহি পাম আমি দুপৰীয়া ফাটি পেলাই ইভিনিং টাইমমানত আহি পাম আৰু তো আমি এইখিনি টাইমত আহি পেলাই ইয়াত যোধপুৰত কি ফুৰিম আকৌ ফুৰিব ঠাই নহ'ব আমি আহি পেলাই আৰু ইয়াৰ পৰা আমাৰ দিল্লীলৈ ট্ৰেইন আছে যোধপুৰৰ পৰা দিল্লীলৈ তো আমাৰ সময় নহ'ব এইখিনি সেইকাৰণে আমি তৎক্ষণাত নাইট চুপাৰ মানে জয়পুৰত নাইট চুপাৰ বুক কৰিলোঁ যোধপুৰলৈ তো সেনেকৈ আমি আহিলোঁ মই ভিডিঅ' এটা কৰিছোঁ অলপ অলপকৈ কাৰণ সেইখিনি মোৰ ব্ৰেইনে কাম দিয়া নাই তো সেইখিনি মোৰ ভিডিঅ' মই বনাই থকাও ভাল লগা নাই বা মানে ভিডিঅ'ত বেছি ইণ্টাৰেষ্ট দিব নোৱাৰিলোঁ কাৰণ আমাৰ নিজে যোৱাটো আগতে মানে যোধপুৰলৈ অহাটো বেছি আগতে ইম্পৰ্টেণ্ট তো সেইটো কাৰণে মই এটা দুটা শ্বট লৈছোঁ আপোনালোকক মই দেখাই আছোঁ এতিয়া সেই এটা দুটা শ্বট যোধপুৰলৈ কেনেকৈ আহিলোঁ আমি বাকীখিনি এতিয়া আমি যোধপুৰত আহি পালোঁ আহি পেলাই ইয়াত মানে আমি যিহেতু ৰাতি নাথাকোঁ ইয়াৰ পৰা দিল্লীলৈ আৰু ৰাতি আমাৰ ট্ৰেইন আছে এতিয়া আমি যোধপুৰত যিখিনি ফুৰোঁ যিখিনি ৰিজৰ্টত যাওঁ সেইখিনি আপোনালোকক দেখাম আৰু এতিয়া আমি 2-3 ঘণ্টাৰ কাৰণে ৰুম লৈছোঁ যাতে যোধপুৰত আমি এতিয়া মানে ফ্ৰেছ হ'ব পাৰোঁ আৰু গা পা ধুই সেনেকৈ আমি ইয়াৰ পৰা ওলাই যাম ৰিজৰ্ট ফুৰিবলৈ বাকী মই ৰাতি কাহিনীটো কি হৈছে সেই 2-3টা শ্বট আপোনালোকক দেখাই আছোঁ চাই থাকক ফলত বহুত ডাঙৰ প্ৰব্লেম এটা হৈ গ'ল আমাৰ যিখন ট্ৰেইন ইয়াৰ জয়পুৰৰ পৰা যোধপুৰলৈ আছিলে এই ট্ৰেইনখন মানে হাওৰা ষ্টেচনৰ পৰা আহি আছিলে তো 12টা বজাত আছিল ট্ৰেইনখন কিন্তু মানে কিবা টেকনিকেল প্ৰব্লেম নাই কিহৰ কাৰণে নাজানো 1 ঘণ্টা 2 ঘণ্টাও নহয় মানে 8 ঘণ্টা পূৰা ডিলে কৰি দিলে এতিয়া কি কৰিব পাৰে চাই লওঁ মানে আমি হোটেল যিহেতু এৰি দি আহিলোঁ এতিয়া হোটেলত যাব নোৱাৰোঁ আৰু কালি আমি ৰাতি যোধপুৰৰ পৰা দিল্লীলৈ ট্ৰেইনো বুক কৰি থোৱা আছে এতিয়া আমাৰ ট্ৰেইনখনো অলৰেডি কাটি থোৱা আছিলে এইখন জয়পুৰৰ পৰা যোধপুৰ এইখন ট্ৰেইনততো এতিয়া যোৱাটো পচিবলে নহ'ব আমি ৰাতিপুৱা 7টা বজাত আহিলে যাব নোৱাৰোঁ তো এতিয়া আমি চাই লওঁ কিবা নাইট চুপাৰ যদি পাওঁ সেনেকুৱা নাইট চুপাৰতে যাম আৰু এতিয়া যোধপুৰলৈ নাই এনেকৈ যাওঁ এতিয়া নামি ল'ম বাছৰ পৰা নামি লৈ আপোনাক যোধপুৰত ক'ত ক'ত ফুৰোঁ ক'ত ক'ত যাওঁ সেইখিনি আপোনালোকক গোটেইখিনি দেখাই আছোঁ বাকী আমি ৰাতিটো ইয়াতে হ'লোঁ ঠিকেই পাইছোঁ ভালে টয়লেট চয়লেটৰ বহুখিনি সুবিধা ইয়াত দিয়া হৈছে তো ভাল লাগিছে আৰু सवारी है सिटी बस वाला 30 रुपये लेता है वो आपको स्टेशन थोड़ी छोड़ेगा हम ट्रेन स्टेशन के पास में छोड़ेंगे আৰু এনেকৈ আমি আহি যোধপুৰ আহিব আৰু যোধপুৰত ইয়াতে ৰুম লৈ ল'লোঁ ৰুমৰ পৰা ওলালোঁ এতিয়া মানে ফ্ৰেছ ফ্ৰেছ হৈ ওলাই আহিলোঁ এতিয়া আমি আজি যিহেতু আজি আমাৰ লাষ্ট ৰাজস্থানত তো আজি আমি ৰাজস্থানী থালি ট্ৰাই কৰিম আৰু আমি যোৱাকালিও আছিলোঁ পৰহিও আছিলোঁ জয়পুৰত ৰাজস্থানত কিন্তু আমি ৰাজস্থানী ট্ৰাই কৰা নাছিলোঁ বেলেগ বেলেগ থালি খাইছোঁ বিভিন্ন ধৰণৰ ৰাজস্থানী ফুড খাইছোঁ কিন্তু মানে ৰাজস্থানী থালি খোৱা নাই আজি খাম তো আজি যিহেতু ৰাতি আমি যাম আজি লাষ্ট সেইটো কাৰণে এতিয়া ৰাজস্থানী থালি খাম খাই পেলাই আমি ৰিজৰ্টলৈ ফুৰিবলৈ যাম এয়া আহি গ'ল আমাৰ এয়া আহি গ'ল আমাৰ ৰাজস্থানী থালি তো ইয়াতে মানে বহুত কিবাকিবি দিছে ইয়াতে দাল চব্জি গোলাপ জামুনৰ চব্জি বনাইছে এইটো ফাৰ্ষ্ট দেখিছোঁ এইটো ৰাইতা আচাৰ আৰু এইটো চুইট দিছে আৰু ইয়াৰে মই এটা বস্তু ভাল লাগিছে জলকীয়াটো এই জলকীয়াটো ইমান ডাঙৰ ডাঙৰ জলকীয়া ইয়াতে
বাকী ভাত দিছে ভাত কিন্তু আমাৰ অসমীয়া মানুহ হিচাপত বহুতখিনি ভাত কম হয় সেইখিনি ভাতত আমাৰ অলপো নহয় ইমান সৰু ভাত এক টপা ভাত আৰু মাত্ৰ বাকী ৰুটি দিছে ৰুটি চাগে বাটাৰ ৰুটি এইটো বাটাৰ চাটাৰ দি কৰি বনাইছে বাকী ঠিকে আছে আৰু খাই লওঁ যিহেতু আছোঁ ৰাজস্থানত এটা ট্ৰেডিশ্যনেল বস্তু ইউজ কৰিব লাগিব খাই চাব লাগিব আমি এতিয়া চেম ডিজাৰ্ট খাই পালোঁ মানে ইয়াৰ পৰা আৰু 3-4 কিলোমিটাৰ লাগিব জীপত যাব লাগিব কিন্তু ইয়াতে মানে বহুত গৰম আৰু গৰমটো আমাৰ তাত ইয়াত বেছি তো ইয়াতে কুলফি এখন দোকানত থাকিলোঁ কুলফি খাই লওঁ এতিয়া অলপ ব্লেক খাই আমি এতিয়া অচিয়ান ডিজাৰ্ট যাই আছোঁ জীপত মানে ইয়াতে দাম খিৰাব লাগিব 600-700 এনেকৈ কিবা কিবি ল'ব আৰু দাম উঠা এতিয়া ইয়াৰ পৰা 6-7 কিলোমিটাৰমান হ'ব ডিজাৰ্টলৈ তাতে বহুত গোটেইখিনি দেখাই আছোঁ মানে এতিয়া আমি জিম চাফাৰী কৰি আছোঁ আৰু ইয়াত দোকান ঘৰ এইবিলাক কেনেকৈ বনোৱা থাকে মানে ডাইৰেক্ট এনেকৈ শিলেদি বনাই থৈ দিয়ে মানে এটা ষ্ট্ৰাকচাৰ কৰি বনাই থৈ দিয়ে বেলেগ টাইপত দেই যোনটো চাই ভাল লাগিছে ইয়াতে ল'ৰা আছে কেইটামান সিহঁতকেইটাই মানে আমি আলুৰ কিবা কিবি মানে মোবাইলটো লৈ গ'ল ফটো উঠালে আমাক বিভিন্ন ধৰণৰ পোষ্ট দি গাড়ীত হওক আমাৰ উটৰ পিছত সেনেকৈ উঠালে ইয়াত আছে বহুত উট আছে ইয়াতে মানে চাফাৰী কৰি উটতো চাফাৰী কৰিব পাৰি কিন্তু উটত পাৰ পাৰ্চন 300 কৰি লৈ আছে তো চাই লওঁ যদি কিমান আমি মিলাব পাৰোঁ আৰু সেই বস্তুখিনি চাই লওঁ এতিয়া আৰু যদি পাৰোঁ আপোনালোকক দেখাই আছোঁ এতিয়া উটত উঠে আমি ঠিক কৰিলোঁ এতিয়া উটত আমি উঠি ল'ম মানে তিনিওটাই এটা কৰি উঠি ল'ম মানে ৰিলছো বনাম ভিডিঅ' কৰিম বা মই ইউটিউবৰ ভিডিঅ'ৰ কাৰণেও দেখুৱাম গোটেইখিনি মানে দেখুৱাম বা ফটো উঠিম গোটেইখিনি আপোনালোকে দেখিব ভিডিঅ'কেইটাত চাই থাকক ये है हमारा जयपुर ट्रिप का स्पेशल पार्ट সঁচাই বহুতেই ভাল লাগিছে কিন্তু আজি মানে চবতকৈ বেছি আমাৰ জয়পুৰ ট্ৰিপটোৰ আজিৰ এই খণ্ডটোৱে বেছি ভাল লাগিছে চবতকৈ মানে স্পেচিয়েল পাৰ্ট হয় আৰু কাৰণ এনেকৈ উটত উঠা ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ পাইছোঁ বহুত ভাল লাগিছে কিন্তু हाँ बहुत अच्छा लगा भैया आप लोगों ने बहुत अच्छे फोटो खींच के दिया है हम लोगों को और वीडियो बना के दिया है बहुत बहुत शुक्रिया और कैनल सफारी करके बहुत अच्छा लगा भैया थैंक यू सो मच और मेरा यूट्यूब चैनल है वीडियो डाल दूंगा थोड़ी देर बाद ठीक है হয়তো আমি ব্লু সিটি অকবারে ঘুরিম না কাই সে যেহেতু সোনকালে যাই থাকো আমাৰ মেইন কামটো হ'লে কি বাজারও আছে আমি ব্লু সিটি চাই লওঁ একেবারে বেটা दोनों के लेना ये मत छोटा চাফাৰী কৰি আহি আমি মই পাও ভাজি অৰ্ডাৰ দিছোঁ সখী আৰু পাও ভাজি নাখায় সিহঁতে চেণ্ডউইচ খাব দুয়োটাই ক্লাব চেণ্ডউইচ খাব দুয়োটাই তো ময়ে খাওঁ আৰু এতিয়া ইয়াৰ পৰা খাই লৈ আমি ডাইৰেক্ট যোধপুৰলৈ ওলাই দিম আৰু দেৰি নকৰোঁ কাৰণ আমাৰ আজি যোধপুৰৰ পৰা দিল্লীলৈ আৰু ট্ৰেইন আছে আজি লৈ যাব নোৱাৰে মোৰ পৰা আজি যিহেতু আমাৰ এই ট্ৰিপটো ৰাজস্থান ট্ৰিপটোৰ আৰু লাষ্ট ডে আৰু ইয়াত ৰাজস্থানত আৰু কেতিয়া আহোঁতো ঠিক নাই আৰু তো ভাল লাগিলে থাকা তেতিয়া অলপ মানে প্ৰব্লেমো হ'ল প্ৰব্লেমৰ মাজত আমি সলিউশ্যন ওলাই আৰু চেলেঞ্জিং হৈছে অঁ এই চেলেঞ্জিঙৰ মাজত আমি মানে অলপ হ'লেও মানে নিজকে সাহসটো দি আৰু আগবাঢ়ি যাই আছোঁ আৰু এতিয়া আমি আজি যোধপুৰৰ পৰা এতিয়া দিল্লীলৈ ট্ৰেইন আছে ষ্টেচনলৈ যাই আছোঁ তো বাকী অহা 2 দিন আৰু আপোনালোকক দিল্লীৰ দুটামান ভিডিঅ' দিম এই ভিডিঅ'ত দেখা পাব
ট্ৰেইন ষ্টেচনত যায় সেইটো আপোনাক দেখাই আছোঁ নেক্সট যোৱা ট্ৰেইনখন আহি পেলে আৰু এতিয়া মই তলতে পৰিছিলোঁ ইয়াতে পৰিছিলোঁ কিন্তু ইয়াত বাঘ বহি পৰিছিলোঁ কাৰণ তাইৰ অলপ গাটো ভাল নহয় সেইটো কাৰণে তাই তলতে থাকিব খুজিলে তাই চিটত বৰ কৰি দিছে বৰখন ঠিকে আছে কমফৰ্টেবল বেলেগ ছাইড লোৱাৰ আৰু আপাৰ আমি দুটাই পৰিছোঁ কিন্তু হকীৰ এই অৱস্থা হৈছে উপায় নাই আৰু পেলাই এনেকৈ এডজাষ্ট কৰিব লাগিব যিহেতু ৰাতিটোহে আৰু ৰাতিটো শুই যাম মৰ্ণিং উঠাৰ লগে লগে পাই যাম ডেইলি এতিয়া ৰাতি ভাত তাত খাই ট্ৰেইনত শুই যাম আৰু ট্ৰেইনৰ ৰাতি খানা আহি গ'লে ইয়াতে অৰ্ডাৰ দিছিলোঁ ভেজ থালি মানে পনীৰ আছে পনীৰ থালি হয় আৰু বাকী সখী ইয়াতে খাই আছে আৰু বা ইয়াতে খাই আছে দুটাই বাকী জয়পুৰ ট্ৰিপটো আমাৰ 4 নম্বৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু ৰাজস্থানৰ পৰা পাব লগা ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ বাকী নেক্সট ভিডিঅ' এটা পাব দিল্লীৰ এতিয়া আমি যিহেতু দিল্লীলৈ যাই আছোঁ দিল্লীত ঘূৰিম আমি দিল্লীত যিখিনি ঘূৰোঁ য'ত য'ত যাওঁ যি মাৰ্কেটত কিবা বস্তু কিনো আৰু গোটেইখিনি আপোনালোকক দেখাম নেক্সট 5 নম্বৰ ভিডিঅ'টো তো এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু যদি আপোনালোকে এই ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থাকিব